নমস্কাৰ মৰম মাজুলী ভাৰ্গৱৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান আজি আহিছোঁ মাজুলীৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰলৈ আৰু সত্ৰলৈ আহিছোঁ এভাগী সেৱা জনাবলৈ আৰু আপোনালোককো দেখুৱাম ইয়াৰ এই সত্ৰভাগৰ কিছু দৃশ্য মই আপোনালোকক দেখুৱাম। এই সত্ৰভাগতে সংৰক্ষণ হৈ থকা বিভিন্ন সাঁচিপাতৰ পুথিসমূহ মই আপোনালোকক দেখাবলৈ যত্ন কৰিম, যিহেতু পুৰণি সাঁচিপাতৰ এই পুথিসমূহ কিদৰে সংৰক্ষণ হৈছে মই আপোনালোকক এবাৰ দেখাম। ব'লক আমি সত্ৰখনৰ ভিতৰলৈ সোমাই যাওঁ। আৰু এই সত্ৰৰ বাটচৰাৰ সন্মুখতে এনেকৈ চাকি বন্তিৰ দোকান আছে আৰু ইয়াতে আমি চাকি বন্তি লৈ লওঁ, তাৰপিছত আমি ভিতৰত সেৱা কৰিব যাম আৰু এয়া চাকি বন্তি লৈ ল'ম। আৰু তাৰ আগত মই এটা বস্তু আপোনালোকক দেখাই দিওঁ। এই দোকানসমূহতে আপুনি চব কাঠৰ কিছু আচবাব আছে, এনেকুৱা তো এইবোৰ ঠগাকে ধৰি এনেধৰণৰ বিভিন্ন আচবাব আছে। ইয়াতে কলম, কাঠৰ কলম, এইটো কাঠৰ পেইণ্ট নেকি? সুন্দৰ কিছুমান বস্তু আছে ইয়াতে, এনেকুৱা ধৰণৰ ভাল লাগিলে বস্তুবোৰ দেখি পেলাই। মই কিনা নাই, এইখিনি মোক ইমান বৰ্তমান প্ৰয়োজন নাই, গতিকে কিনা নাই। চাওক, এইটোতে ভাল লাগিলে বস্তুবোৰ দেখি। আৰু এই আপোনালোকে দেখিছে, এয়া হৈছে নতুন কমলাবাৰী সত্ৰৰ ভিতৰ ভাগ। আৰু ভিতৰ ভাগ চাওক কি সুন্দৰ, এনেকৈ চাৰিওকাষে আৰু এইটো গেষ্ট হাউচ, ইয়াত অতিথিশালা পৰ্যন্ত ইয়াত আছে, এই সত্ৰভাগত আছে। আৰু এই আপোনালোকে দেখিছে এইসমূহ হৈছে বহা, সত্ৰৰ বহা। এয়া বাকী সত্ৰসমূহৰ দৰে ইয়াতো চাৰিওকাষে চাৰিহাতী আছে আৰু এইভাগ মন্দিৰ ইয়াত বনাই আছে। আৰু আমি আগলৈ গৈ থাকোঁ আৰু আগৰ কিছু দৃশ্য আপোনালোকক দেখাই যাম। আৰু এইখিনি সত্ৰৰ পশ্চিম দিশত থকা যিখিনি বহা আৰু সেইখিনি হৈছে এইখিনি। আৰু এই সত্ৰভাগ কোমল চাউলৰ কাৰণে বিখ্যাত, সেই কথা প্ৰায় সকলোৱে জানে। আৰু এয়া চাওক, তাৰ প্ৰমাণস্বৰূপে ইয়াত ধুনীয়াকৈ কোমল ধান বহাই ইয়াত এনেকৈ ৰ'দাই থোৱা হৈছে। এয়া চাওক কণমানি দুটা কি সুন্দৰকৈ কি পঢ়ি আছে। আমাৰ এই নতুন কমলাবাৰী সত্ৰখন আৰু কমলাবাৰী সত্ৰ, বিশেষকৈ কমলাবাৰী থলৰ যিখন সত্ৰ, সেইখন সত্ৰ আমাৰ মাধৱদেৱ শিষ্য শংকৰদেৱ শিষ্য মাধৱদেৱ শিষ্য গোদলাঘাটাই স্থাপিত কৰা এই সত্ৰ। এইখন বৰ্তমান 1936 চনত হোৱা। তাৰপিছৰ পৰা তেতিয়ালৈকে এখন চলি আছে। আৰু ইয়াত আমি শংকৰদেৱৰ নাম কীৰ্তন, ভাওনা, সাংস্কৃতিক এইবোৰে আমি প্ৰচাৰ কৰি থাকোঁ, বাহিৰত প্ৰচাৰ প্ৰসাৰ কৰি থাকোঁ। আমাৰ সত্ৰৰ নিয়ম আৰু সত্ৰৰ ধৰ্ম, এই মহাপুৰুষ গুৰুজনাৰ ধৰ্ম প্ৰচাৰ কৰাটো মূল কাৰণ। মই আপোনালোকক বৰ্তমান দেখাম মাজুলীৰ কমলাবাৰী সত্ৰত সংৰক্ষিত হৈ থকা সাঁচিপাতৰ পুথিসমূহ কিদৰে সংৰক্ষিত হৈ আছে, মই আপোনালোকক সেই দৃশ্যসমূহ দেখুৱাম। আৰু এই সাঁচিপাতৰ পুথিসমূহ কিদৰে সংৰক্ষণ হৈ আছে, মই তাৰ সকলোখিনি আপোনালোকক দেখুৱাম। ব'লক আমি সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ লৈ যাওঁ আৰু সকলোখিনি আপোনালোকক দেখাই যাম। ব'লক। আৰু আমাক সেই পুথিসমূহৰ বিষয়ে জনাব আমাৰ এই সত্ৰাধিকাৰ প্ৰভুৱে আমাক তাতে সেই পুথিসমূহৰ বিষয়ে আপোনালোককো জনাই দিব যে কিদৰে এই পুথিসমূহ সংৰক্ষিত হৈ আছে। আৰু এই অতিথিশালাটোতে বৰ্তমান অস্থায়ীভাৱে ইয়াত বস্তুবিলাক সংগ্ৰহ কৰি ৰখা হৈছে। আৰু ইয়াত দেখিছে সুন্দৰকৈ ধুনীয়াকৈ এই বস্তুবিলাক সংৰক্ষিত কৰি ৰাখিছে। ইয়াত সাঁচিপাতৰ পুথিৰ পৰা বিভিন্ন ধৰণৰ বস্তু ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। আৰু আপুনি এই ৰুমটোৰ ভিতৰত আপুনি সোমাই আহিলে সঁচাকৈ কিবা এটা ভাল লগা পৰিৱেশ। আপুনি ইয়াত বিভিন্ন ধৰণৰ বঁটা, আৰু এইসমূহেই হৈছে এই সাঁচিপাতৰ পুথিসমূহ, এনেকৈ ৰঙা কাপোৰেৰে সুন্দৰকৈ মেৰিয়াই ৰাখিছে। আৰু বহুত আছে, আমি সকলোখিনি দেখাব নালাগে বুলি কোৱা হ'ল। আৰু এই ঘৰটোতে বৰ্তমান সংৰক্ষণ হৈ আছে এই সাঁচিপাতৰ পুথিসমূহ। আৰু আমাৰ
এই সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে আমাক সবিশেষ জনাব এই সাঁচিপাতৰ পুথিসমূহ আজি কিমান বছৰৰ পৰা ইয়াত সংৰক্ষণ হৈ আছে আৰু কিদৰে সংৰক্ষণ হৈ আছে সকলোখিনি কথা সাঁচিপাতৰ পুথিসমূহো আপোনালোকক দেখাম আৰু সেই পুথিসমূহ কেতিয়াৰ পৰা ইয়াত সংৰক্ষণ হৈ আছে সেইখিনি কথা আপোনালোকক জনাই আছোঁ। এইখন এই ভাগ কি বুলি ক'লে? এই ৰাজসী যজ্ঞ নাটক এখন। ৰাজসী যজ্ঞ নাটক গোটেই নাটক ভাগ তাতে সংৰক্ষণ এটা আছে। আৰু তেখেতে নিজে সাঁচিপাতৰ পুথি তৈয়াৰ কৰি লিখা মেলা কৰিম বুলি এইবোৰ লৈছিলে, কিন্তু সেই লিখা সম্পূৰ্ণ নহ'লগৈ। তেখেতৰ সময় আহিল, তেখেতে ইয়াৰ পৰা বিপন্নগামী হ'ল। গতিকে তেখেতে যিখিনি কৰিম বুলি লৈছিলে সেইখিনি এয়া আধৰুৱাকৈ এনেকৈ থৈ দিয়া আছে। ইয়াত লিখা হোৱা নাই আৰু লিখা হোৱা নাই। তেখেতে এইখিনি প্ৰস্তুত কৰিম বুলি এই আখৰখিনি এনেকৈ আমাক শিকাইছিলে। এইখিনিকে আমি এনেকুৱাকৈ ইয়াত এইখনৰ পুথিত উঠাম বুলি লিখিম বুলি লৈছিলোঁ হাতত। তেখেতৰ সেই শেষ মুহূৰ্তত মানে এই যিখিনি আপোনাৰ ইয়াত লিখা নাই সেইখিনিত আপোনালোকে নতুনকৈ লিখাৰ এটা প্ৰচেষ্টা হাতত লৈছে মানে লৈছিলোঁ। আৰু এইখিনি যিহেতু তেখেতে আমাক প্ৰশিক্ষণ দিছিলে, হেঙুল হাইডাল কৰি পেলাই চিয়াঁহী কেনে প্ৰস্তুত কৰিব লাগে, পুথি লিখা কেনে চিয়াঁহী তৈয়াৰ কৰি পেলাই এইবোৰ কৰি মেলি আমি ট্ৰেইনিং ল'লোঁ। লোৱাৰ পিছতে আমি লিখিবলৈহে থাকিলে এইখিনি। ইতিমধ্যে তেখেতৰ এতিয়া আৰু লাহে লাহে লিখাৰ এইখিনি আমি লিখিব লাগিব আৰু অভ্যাস কৰিব লাগিব। ঠিক তেনেকৈ এইখিনিত যে আছে কাপোৰৰ মেৰিয়াই থোৱা সেইখিনিও একে সাঁচিপাতৰ পুথি। সাঁচিপাতৰ পুথি খালি মানে ইয়াত ভিন্ন ভিন্ন নাটক আছে নে বেলেগ শাস্ত্ৰ? কীৰ্তন পুথি, ৰত্নাৱলী, ভাগৱত ইত্যাদি কৰিবলৈ বহুতখিনি পুথিয়ে আছে। খালি এনেকৈ এতিয়া সংৰক্ষণ কৰি থোৱা আছে বান্ধি। ইয়াত মেডিচিন মিক্স কৰি থোৱা আছে। এই সত্ৰখনৰ এটা গৌৰৱৰ বিষয় যে বৰ্তমান ইয়াত খালী হৈ থকা সাঁচিপাত আপোনালোকে দেখিছে। ইয়াত খালী হৈ আছে, যিখিনি লিখা হোৱা নাই বৰ্তমান। কিন্তু এইটো এটা কথা গৌৰৱে ক'ব পৰা যায় যে ইয়াত বৰ্তমান এটা লিখিবৰ বাবে ইয়াত এটা প্ৰস্তুতি চলিছে আৰু এই সত্ৰাধিকাৰ প্ৰভুৱে ইয়াত লিখাৰ বাবে প্ৰশিক্ষণো লৈছে। আৰু ইয়াত কিদৰে লিখিব সেইখিনি মই আপোনালোকক ইয়াত যেতিয়া লিখি হ'ব তেতিয়া মই আপোনালোকক পুনৰবাৰ দেখাবলৈ যত্ন কৰিম। আৰু আপোনালোক আহক চাওকহি ইয়াত সাঁচিপাতৰ যিটো বস্তু বৰ্তমান দুৰ্লভ হৈ গৈছে, বৰ্তমান আমাৰ সমাজৰ পৰা নাইকিয়া হৈ গৈছে। আৰু আগতে বৰ্তমান নামঘৰ, আমাৰ যিসমূহ নামঘৰ আছে নামঘৰসমূহতো এইবিলাক বৰ্তমান নাই। কিন্তু এই বস্তুবিলাক যিবিলাক শংকৰ মাধৱদেৱে যিবিলাক লিখিছিলে আৰু সেইবিলাক এনেদৰে বৰ্তমান এতিয়াও আছে, সংৰক্ষণ হৈ আছে, সুন্দৰভাৱে সংৰক্ষণ হৈ আছে। এয়া মই আপোনালোকক দেখাইছোঁ। এয়া সুন্দৰভাৱে সংৰক্ষণ কৰি থৈছে। ইয়াত আছে কীৰ্তন পুথি, নাটক আৰু ঠিক তেনেদৰে বিভিন্ন ধৰণৰ ইয়াত ৰচনাৱলী, ইয়াত এনেকৈ সাঁচিপাতৰ পুথিসমূহ ইয়াত এনেদৰে সংৰক্ষিত হৈ আছে। আৰু বহুতখিনি আছে ইয়াত, বহুতখিনি সাঁচিপাতৰ পুথি সংৰক্ষণ হৈ আছে যে সকলোখিনি মই আপোনালোকক দেখুওৱা নাই। যদি আপোনালোকে ইচ্ছা কৰে আপোনালোকে কমলাবাৰী সত্ৰলৈ আহক। মাজুলীৰ এই কমলাবাৰী সত্ৰতে আপোনালোকে এই সংগ্ৰহালয়তে আপোনালোকে দেখিবলৈ পাব বিভিন্ন ধৰণৰ মানে পুৰণি ইতিহাস ইয়াতে আপোনালোকে চাবলৈ পাব। আৰু আপোনালোকো আহক এইসমূহ চাওকহি। এইখন আমাৰ কেইবাখনো নাটক অৱশ্যে ইতিমধ্যে হেৰি কৰিছিলে সাঁচিপাতৰ। আৰু আমাক এইখনে প্ৰথম শিকাইছিলে কেনেকৈ আখৰ লিখিছে। প্ৰচিদ্ধ অংকাৱলী এখন তেখেতে কৰিছিলে। তেতিয়া আপোনাৰ গভৰ্ণৰ আছিলে জানকী বল্লভ পাটনায়ক। সেই সময়ত তেখেতে অজিত ভজন, দধিমথন নাট, চৌধুৰা নাট এইখন একেলগতে ইয়াতে আছে। তেতিয়া তেখেতে সত্ৰাধিকাৰে এইখিনি কৰি পেলাই আমাকো শিকালে। আৰু লগে লগে এইখন কিতাপ আকাৰে মৃদু মৌচুম বৰুৱাৰ যোগেদি উলিয়ালে। এইখন বহুত ব্যক্তি অস্থায়ীকে আমি মানে আবেদন নিবেদন কৰি আছোঁ, এতিয়ালৈ পোৱা নাই। মানে সেই বিষয়টো হেৰি কৰিব লাগিব। মানে আৰু এইখিনিতে আপোনালোকক এটা কথা গৌৰৱে কওঁ যে এই সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীদেৱে বিভিন্ন বঁটা পাবলৈ সক্ষম হৈছিল। আৰু সেই বঁটাসমূহ ইয়াতে সংৰক্ষণ, এই অস্থায়ী গৃহটোতে সংৰক্ষণ কৰি ৰখা হৈছে। মই আপোনালোকক দেখাইছোঁ। মোৰ পিছফালে থকা এইখিনি আপোনালোকে দেখিছে। এয়া আপোনালোকে দেখিছে শ্ৰীমন্ত শংকৰদেৱ বঁটা। এয়া আপোনালোকে দেখিছে শ্ৰীমন্ত শংকৰদেৱ বঁটা। এয়া হৈছে আপোনাৰ সাহিত্য সভাৰ জীৱনজোৰা সাধনা বঁটা। এনেদৰে বিভিন্ন বঁটা পাবলৈ সক্ষম হৈছিল। আৰু এইখিনি আপোনালোকে দেখিছে, মই আপোনালোকক দেখাই দিছোঁ। সত্ৰখনেই নহয়, সত্ৰখনৰ লগতে সমগ্ৰ মাজুলীবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছিল। আৰু
এয়া মই আপোনালোকক দেখাই দিছোঁ, এয়া সাহিত্য একাডেমি। সাহিত্য একাডেমি এয়া চাওক, বিভিন্ন ধৰণৰ মই পুনৰ আপোনালোকক দেখাই দিছোঁ। বিভিন্ন ধৰণৰ ইয়াত বঁটাসমূহ এনেকৈ সংৰক্ষণ কৰি থকা হৈছে। যিজন প্ৰয়াত সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰদেৱ গোস্বামী দেৱে পাবলৈ সক্ষম হৈছিল এই বঁটাসমূহ, আৰু এই বঁটাসমূহৰ জৰিয়তে কেৱল এই সত্ৰখনে বুলি ক'ব নোৱাৰি, সমগ্ৰ মাজুলীবাসীলৈ এক গৌৰৱ কঢ়িয়াই আনিছিল। আৰু তেখেত আছিল মাজুলীৰে সন্তান। এইবোৰ চাওক, মই আপোনালোকক দেখুৱাই দিছোঁ, সম্পূৰ্ণ এই পৰিৱেশটো দেখাই দিছোঁ। আৰু এটা কথা আপোনালোকক পুনৰ জনাওঁ যে এই যোনটো সংগ্ৰহালয়ত মই আছোঁ, এই সংগ্ৰহালয়টো এটা অস্থায়ী সংগ্ৰহালয়। আৰু এই অস্থায়ী সংগ্ৰহালয়তে ধুনীয়াকৈ বস্তুখিনি ইয়াতে যি ধুনীয়াকৈ সংৰক্ষিত হৈ আছে বৰ্তমান। আৰু সকলোখিনি আমি আপোনালোকক দেখাব নোৱাৰিলোঁ। যেতিয়া সংগ্ৰহালয়টো সম্পূৰ্ণ হ'ব বা স্থায়ী এটা সংগ্ৰহালয় হ'ব, তাত সকলোখিনি মই আপোনালোকক পুনৰ এবাৰ দেখাবলৈ যত্ন কৰিম। আৰু মই আপোনালোকক এটা অনুৰোধ কৰিম যে ইয়াত বহুতো জানিবলগীয়া ইয়াত বিষয়বস্তু আছে, বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰতে হওক বা অন্য দিশতেই হওক, বা আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ বাবেই হওক, বহুতো ইয়াত জানিবলগীয়া কথা আছে। ইয়াত কিদৰে সাঁচিপাতৰ পুথি সংৰক্ষণ কৰি ৰাখিছে, ইয়াত কিদৰে বিভিন্ন ধৰণৰ বস্তুখিনি আছে। আপোনালোকে তথ্যখিনি, যিখিনি ইয়াৰ তথ্যখিনি আপোনালোকে নিজৰ বাবে নহ'লেও আপোনালোকৰ সন্তানৰ বাবে কেতিয়াবা জানিবলগীয়া বহুতো ইয়াত বিষয়বস্তু আছে। আৰু আপোনালোকো আহক, ইয়াৰ সেই সত্ৰভাগৰ ভিতৰ চৰা, আপোনালোকে এই সংগ্ৰহালয়টোৰ ভিতৰ চৰা এবাৰ নিজে আহি এবাৰ আপোনালোকে দৰ্শন কৰক। তাৰপিছত আপোনালোকে বুজিব এই সত্ৰভাগত কিমান জানিবলগীয়া বস্তু আছে। আৰু মই যেতিয়া আপোনালোকক যেতিয়া এই সংগ্ৰহালয়টো সম্পূৰ্ণ নিৰ্মাণ হ'ব, আৰু তেতিয়া মই আপোনালোকক পুনৰ দেখাবলৈ যত্ন কৰিম। এইখিনিতে মই আপোনালোকক এটা কথা কওঁ যে এই সত্ৰভাগলৈ প্ৰয়াত সত্ৰাধিকাৰজনৰ ওচৰলৈ আমাৰ প্ৰয়াত ভূপেন হাজৰিকা দেৱো ইয়াত এই সত্ৰভাগত আহিছিল আৰু ইয়াতে নৈশ যাপন কৰিছিল। ধুনীয়াকৈ সংৰক্ষণ কৰি থৈছে ইয়াৰ ফটোসমূহ মই আপোনালোকক দেখাই দিলোঁ। আৰু এইবোৰ বিভিন্ন ধৰণৰ বঁটা, যেমন আৰু মই যিহেতু ধুতি কুৰ্তা পিন্ধি আহিব পৰা নগ'ল, সেইবাবে মই মন্দিৰৰ ঠিক বাহিৰতে বন্তি এনেকৈ জ্বলাবলগীয়া হ'ল। মই আপোনালোকক এই কথাটো এইটো কাৰণে ক'লোঁ যে এই সত্ৰসমূহ যদি ধুতি বা চুৰীয়া কুৰ্তা যদি পিন্ধি অহা নাযায়, তেতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অলপ অসুবিধা হয়। সেইটো নামঘৰ বনাই আছে, ইয়াতে নামঘৰসমূহ নতুনকৈ নিৰ্মাণ কৰি আছে। এই নামঘৰ মই আপোনালোকক দেখাই দিছোঁ, তাৰ কিছু দৃশ্য। আৰু এইফালে হ'ল মোৰ মণিকূট, আৰু তাতে সেৱা সৎকাৰ কৰিলোঁ। কৰি পেলাই আপোনালোকক সত্ৰখনৰ গোটেই বাহিৰৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো মই অকণমান আপোনালোকক দেখাই দিম। আৰু এইখিনিতে মই আপোনালোকক এটা কথা বিনয়েৰে কওঁ যে এই সত্ৰাধিকাৰ প্ৰভুৱে আজি এই বস্তুখিনিয়ে দেখুৱাত যিমানখিনি সহযোগিতা আগবঢ়ালে, সত্ৰাধিকাৰ প্ৰভুক মই হৃদয়ৰ পৰা প্ৰণাম জনাইছোঁ। আৰু লগতে মই দেখাই দিম প্ৰশান্তই যিখিনি যোগাযোগ কৰিলে, সহযোগিতা কৰিলে, প্ৰশান্তকো বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু প্ৰশান্তৰ জৰিয়তে মই ইয়ালৈ আহিবলৈ সুবিধাটো পালোঁ। প্ৰশান্তক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ। আৰু এইখিনিতে কওঁ, আমাৰ এই সত্ৰাধিকাৰ প্ৰভুক পুনৰবাৰ মই হৃদয়ৰ পৰা সেৱা জনাই আৰু মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।